Hi guys, welcome to my another mini vlog. ৰাতিপুৱা শুই উঠি মই অমিতা কল আৰু ডিটক্স ৱাটাৰ খালোঁ। ডিটক্স ৱাটাৰ খোৱাটো নহয় মই অভ্যাসেই হৈ গৈছে আৰু তাৰপিছত মই খাই বৈ হৈ গ'ল। তাৰপিছত মই আকৌ বাৰ লগত যাবলৈ ওলালোঁ টাউনলৈ। দেখিছে নেহাই দিবলৈ ৰখিয়ে আছে। টাউনলৈ মানে আমাৰ ভাগিনটোৰ গাটো ভাল নাই, তাক দেখুৱাবলৈ হস্পিটাললৈহে নিছোঁ। দেখিছে নে মাকে আকৌ ফটোত মৰা পজ দি আছে। তাৰপিছত এইটো আমাৰ বেমাৰী কথা শুনি মাক হাঁহি ৰ'বই পৰা নাই। তাৰপিছত আমি টাউনৰ পৰা আহিয়ে পপলুৰ ওচৰলৈ গ'লোঁ। পপলু আকৌ মোৰ লগত আমাৰ ঘৰলৈ গুচি আহিলে নহয়। দেখিছে নহয় তাই আহিলে টেবুলৰ তলত লুকাই আছে। ইমান যে উৎপাত নহয় ছোৱালীজনীৰ। অৱশ্যে মোৰ ভালেই লাগে উৎপাত কৰা ল'ৰা ছোৱালী। তাৰপাছত আমাৰ ভণ্টিয়ে আকৌ টেঙা চাটনি কৰি খাই আছে। মোক সুধিছিলে খাবি নেকি বুলি, মই নাখালোঁ। তাৰপিছত টেঙাৰ গোন্ধ পাই আহিয়ে গ'ল চিলনী, আহিয়ে ডাইৰেক্ট খোৱাতহে ধৰিছে দেখিছে নহয়। তাৰপিছত আকৌ পপলুৰ আমাৰ কিবা এটা খাবলৈ মন গ'ল সন্ধিয়াৰ সময়ত, সেইকাৰণে ভণ্টি আৰু তাই গৈ আনিলেগৈ। মোক এইখিনি বনাই দিবলৈ ইমান যে জোৰ কৰিছিলে, মই পিছে নবনালোঁ, ভণ্টিয়েহে বনালে। মই এইবিলাক কৰি ইমান এটা ভাল নাপাওঁ, কিন্তু খাই ভাল পাওঁ দেই। তাৰপিছত ভণ্টিয়ে কৰিবলৈ তৎপোৱা নাটাই খায়ে আছে। তাৰপিছত ভণ্টিয়ে ধুনীয়াকৈ আৰু পিঁয়াজ তেল নেমু চেমু দি ধুনীয়াকৈ চাটনি কৰিলে। তাৰপিছত আকৌ তাইয়ে আগত খাইছে দেখিছে নহয়। দেহায়ো খাইছে। ভাইটিলে আৰু মুনুলে অকণমান থৈ দিলে। তাৰ পৰা আকৌ আমাৰ সৰুৱে খায়ে আছে। ৰাতি আকৌ মায়ে মচন্দৰী নৰসিংহ ভেদাইলতা দি মাছ বনায়। কেৰাহী গৰম হোৱাৰ পিছত তেল দিলে, নহৰু, তাৰপিছত হালধি নিমখ দি মেলি ধুনীয়াকৈ এইখিনি মজাই লৈছে। তাৰপিছত আদা নহৰুখিনিও আকৌ দি দিলে। তাৰপিছত কচুখিনি মজোৱাৰ পিছত ঢাকন মাৰি দিলে। ঢাকন মৰাৰ পিছত আকৌ বিলাহী এটা কাটিও দি দিলে দেই। তাৰপিছত নৰসিংহ মচন্দৰী ভেদাইলতা এইখিনি পেষ্ট কৰি মেলি দি দিলে। দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি মজাই আছে তেল নোলোৱালৈকে। তাৰপিছত তেল ওলোৱাৰ পাছত পেষ্ট বনোৱা মেচিনটোতে পানী অলপ দি সেয়াও দি দিলে মায়ে। তাৰপিছত ঢাকন মাৰি অলপ উতলিবলৈ দিলে। তাৰপিছত আকৌ ছাইডতে তেল নিদিয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লে। আকৌ মায়ে জালুক দিবলৈ পাহৰিছিলে নহয়, আকৌ জালুকো দি দিছে দেই। মাছ দিলে। মই আকৌ এই মাছটো খাই ইমান বেয়া পাওঁ, সেইকাৰণে ভণ্টিলে আৰু মোলৈ মায়ে বেলেগকৈ মাছ দিছে। তাৰপিছত মাছখিনি দিয়াৰ পাছতে ঢাকন মাৰি অলপ সময় উতলিবলৈ দিলে। উতলাৰ পিছতে আমাৰ তৰকাৰী হৈয়ে গ'ল। তাৰপিছত আমি আবাক খাবলৈ দিলোঁ। ভিডিঅ'টো আজিলৈ মানে বাই বাই।